Hi guys, আজি আমি আছো বিশ্বনাথ চাৰিআলি জিলাৰ বিশ্বনাথ ঘাট বুলি কয় ইয়াত পৰ্যটকস্থলী ইফালে এতিয়া আমি সোমাম এতিয়া সোমাবলৈ প্ৰৱেশ কৰিম নমস্কাৰ নমস্কাৰ আপুনি ইয়াৰ বিশেষত্বটো অকমান জনাব কেতিয়া হেৰি কৰিছিল এই মন্দিৰ দেৱালয়টো মানে এইটো ইয়াতটো লেখাই আছে বৰ্ডত এইটো হেৰি আহোম ৰজাৰ বংশধৰ ৰাজেশ্বৰ সিংহৰ দিনত বুজিছে নাই আৰু ডেট বাৰটো ইয়াত লিখাই আছে আৰু প্ৰায় ৩০০ বছৰৰ ওচৰত হৈছে আহোম ৰজা আহোম ৰজাৰ বংশধৰ ৰাজেশ্বৰ সিংহৰ দিনত এইটো মানে নিৰ্মাণ হৈছিলে
ঘাটৰ চাব লগা ঠাই বহুত আছে।